মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল কথা কলাজলৈ স্বাগতম জনাইছো। আজি মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া বিষয়ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ পাঠটিৰ পৰা হ'ব পৰা কিছুমান অতি চমু প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ তোমালোকৰ বাবে যুগুতাই দিছো। প্ৰথম প্ৰশ্নটো হৈছে মগনিয়াৰ কথা কবিতাটিৰ লেখকজনৰ নাম কি? মগনিয়াৰ কথা কবিতাটিৰ লেখকজনৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা। কথা কবিতাৰ জনক বুলি ক'লে আমি কাক কওঁ? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক আমি কথা কবিতাৰ জনক বুলি কওঁ। অসমীয়া সাহিত্যত কথা কবিতাৰ জনক কোন আছিল বুলি ক'লে আমি কম যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যৰ কথা কবিতাৰ জনক। যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম কি? যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ উত্তৰ হৈছে কথা কবিতা। কথা কবিতা কাক বোলে? উত্তৰ হৈছে কোনো ভাৱব্যঞ্জক বা আবেদনশীল পৰিস্থিতিক বিষয় হিচাপে লৈ লিখা নাতি দীৰ্ঘ অৰ্থাৎ চুটি ৰচনাকে কথা কবিতা বোলে। যতীন্দ্ৰনাথ দুৱৰাই কোনখন পুথিৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰে? তেওঁ বনফুল কাব্যপুথিৰ বাবে 1955 চনত সাহিত্য অকাডেমীৰ বঁটা লাভ কৰে। অসমীয়া সাহিত্যত সাহিত্য অকাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উমৰ তীৰ্থ উমৰ খায়ামৰ ৰুবায়েতৰ প্ৰথম অসমীয়ালৈ কৰা ভাৱানুবাদ। উমৰ খায়াম কোন আছিল? তেওঁ আছিল এজন ফাৰ্চী কবি। উমৰ তীৰ্থ পুথিখন পুথি আকাৰে কিমান চনত প্ৰকাশ পায়? উমৰ তীৰ্থ পুথিখন পুথি আকাৰে প্ৰকাশ হৈছিল 1926 চনত আৰু কিছু কিছু গ্ৰন্থত 1925 চন বুলিও উল্লেখ পোৱা যায়। উমৰ তীৰ্থ ভাঙনি কৰোঁতে কোনখন পুথিক ভেটি কৰি প্ৰস্তুত কৰিছিল? উমৰ খায়ামৰ ৰুবায়েতৰ ইংৰাজী কবি ফিটজাৰেল্ডে কৰা ইংৰাজী অনুবাদৰ ভাঙনিক ভেটি কৰি যতীন্দ্ৰনাথ দুৱৰাই উমৰ তীৰ্থ পুথিখন প্ৰস্তুত কৰি উলিয়াইছিল। বাণীকান্ত কাকতিয়ে কথা কবিতা সম্পৰ্কত কি বুলি মন্তব্য দাঙি ধৰিছিল? বাণীকান্ত কাকতিৰ মতে কথা কবিতাসমূহত ৰূপৰ সমাৱেশ আছে আৰু ই প্ৰায়ে ৰূপকাত্মক। যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য কি আছিল? যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য আছিল কাৰুণ্য। আত্মকেন্দ্ৰিক কবি দুৱৰাৰ কবিতা ব্যক্তিগত হা-হুমনীয়া, ব্যৰ্থ প্ৰেমৰ কৰুণ স্মৃতি আৰু সাংসাৰিক দুখত অকলশৰীয়া ভাৱৰ আক্ষেপেৰে পৰিপূৰ্ণ হৈ থাকে। কথা কবিতাৰ বৈশিষ্ট্য কি কি? কথা কবিতাত একোটি কেন্দ্ৰস্থ ভাৱ থাকে। ভাৱেই কথা কবিতাৰ প্ৰধান বস্তু। চুম্বকত্বক কথা কবিতাৰ প্ৰধান ধৰ্ম বুলি কোৱা হয়। কথা কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ত, ধ্বনি, ভাষাৰ মাথোন, ব্যঞ্জন আহে। কথা কবিতাত সদায় ৰূপ আৰু দৃষ্ট বস্তুত সজীৱতা আৰোপ কৰা দেখা যায়। কথা কবিতা এবিধ কবিতাই ইয়াক কবিত্বময় কথা লিখাৰ ভংগী বুলি কোৱা হয়। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। কোন দুখন পুথিৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা পুথিখন ৰচনা কৰে? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ ছাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা পুথিখন 1933 চনত ৰচনা কৰে। যতীন্দ্ৰনাথ দুৱৰাই কিমান চনত অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? 1955 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৪ৰ্থ অধিৱেশনত সভাপতিত্ব কৰিছিল। যতীন্দ্ৰনাথ দুৱৰাৰ ক'ত কিমান চনত জন্ম হৈছিল? যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত। আমি যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জানো? বনফুলৰ কবি বুলি আমি জানো। যতীন্দ্ৰনাথ দুৱৰাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? 1955 চনত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু সাহিত্য একাডেমী বঁটা প্ৰাপ্ত তেওঁ প্ৰথমজন অসমীয়া আছিল। দুৱৰাৰ প্ৰকাশিত কবিতা পুথিকেইখনৰ নাম কি কি আছিল? তেওঁৰ প্ৰকাশিত কবিতা পুথিকেইখনৰ নাম আছিল উমৰ তীৰ্থ, প্ৰকাশ পাইছিল 1926 চনত। আপোন সুৰ প্ৰকাশ হৈছিল 1938 চনত। বনফুল প্ৰকাশ হৈছিল 1952 চনত। মিলনৰ সুৰ প্ৰকাশ হৈছিল 1960 চনত আৰু মৰমৰ সুৰ প্ৰকাশ হৈছিল তেওঁৰ মৃত্যুৰ পিছত অৰ্থাৎ মৰণোত্তৰ প্ৰকাশ
আইভান তুৰ্গেনিভৰ কোনটো কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ সাদৃশ্য আছে? আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰৰ কিছু সাদৃশ্য পৰিলক্ষিত হয়। উমৰ খৈয়ামৰ পুথিখনৰ নাম কি আছিল? উমৰ খৈয়ামৰ পুথিখনৰ নাম আছিল ৰুবায়ত। ইয়াৰ ইংৰাজী অনুবাদ কৰে ফিটজাৰেল্ডে আৰু অসমীয়া অনুবাদ কৰে যতীন্দ্ৰনাথ দুৱৰাই। মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কথা কবিতাৰ পুথি কথা কবিতাৰ পৰা মগনিয়াৰ পাঠটি সংগ্ৰহ কৰা হৈছে। কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য এটা লিখা। কবিতা সদায় পদ্যধৰ্মী ভাষাত ৰচনা কৰা হয়, আনহাতে কথা কবিতাৰ ভাষা ব্যঞ্জনাময়ী গদ্য ভাষা। আজিলৈ মগনিয়াৰ পাঠটিৰ আলমত হ'ব পৰা অতি চমু প্ৰশ্নৰ উত্তৰখিনি ইমানেই দিয়া হ'ল। তোমালোকে যদি এই চেনেলটোৰ জৰিয়তে উপকৃত হৈছা বুলি ভাবিছা তেনেহলে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।